আহোমৰ PK এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেললৈ আপোনাক স্বাগতম। নমস্কাৰ। হিন্দু ধৰ্মৰ মূল গ্ৰন্থ মহাভাৰতৰ কাহিনীৰ আলম লৈ দুষ্মন্ত আৰু শকুন্তলা চৰিত্ৰৰ চমু আভাস সাধুকথাৰূপে প্ৰকাশ কৰিবলৈ সামান্য প্ৰয়াস কৰিছোঁ। এয়া মাথো প্ৰথম খণ্ডৰ আৰম্ভণিহে। আমাৰ পৰিকল্পনা সম্পূৰ্ণ মহাভাৰতৰ চৰিত্ৰসমূহ কাহিনীৰ আধাৰত খণ্ড খণ্ডকৈ সাধু আকাৰে প্ৰকাশ কৰা। গতিকে পিছৰ খণ্ডবিলাক সময়ত পাবৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই দিব। উক্ত খণ্ডসমূহ প্ৰকাশ কৰোঁতে আমাৰ অনেক ভুল ত্ৰুটি ৰৈ যোৱাটো স্বাভাৱিক। সেয়েহে আপোনাৰ পৰা আগতীয়াকৈ ক্ষমা বিচাৰি আৰম্ভ কৰিছোঁ এয়া প্ৰথম খণ্ড, শকুন্তলা আৰু দুষ্মন্তৰ কাহিনী। ঋষি বিশ্বামিত্ৰই মহাশক্তিবান হ'বৰ কাৰণে ভগৱানৰ ওচৰত বৰ বিচাৰি তপস্যাত বহিলে। তপস্যাত বহাৰ পিছত তাৰপিছত দেৱৰাজ ইন্দ্ৰই কেনেবাকৈ গম পালে। দেৱৰাজ ইন্দ্ৰই গম পায় আৰু খঙতে ইপিনে সিপিনে ঘূৰি ফুৰিছে যে এতিয়া কি হ'ব। বিশ্বামিত্ৰই গোটেই বৰ লৈ মানে মহাশক্তিবান হৈ যাব। সেইকাৰণে ইন্দ্ৰই একদম ইপিনে সিপিনে ঘূৰি আৰু কি কৰিব এতিয়া, ঘূৰি পিনি একদম গৈ গোটেই ঘূৰি ফুৰিছে আৰু ঘূৰি পিনি গৈ একেবাৰে তাৰ তপস্যা ভংগ কৰিব লাগে। তপস্যা ভংগ কৰিবলৈ কি কৰিব এতিয়া, এইপিনে হেৰি কি বুলি কয় নৰ্তকী এই মেনকা একদম আকাশত মানে হেৰিয়াত নৃত্য কৰি আছে। তাৰপিছত গৈ দেৱৰাজ ইন্দ্ৰই মেনকাৰ ওচৰ পালেগৈ। মেনকাৰ ওচৰ পাই আৰু মেনকাক ক'লে যে মেনকা, এতিয়া তুমি এতিয়া মোক এতিয়া ডাঙৰ সহায় এটা কৰিব লাগে। তাৰপিছত মেনকাই সুধিলে, মহাৰাজ মইনো কি সহায় কৰি দিম আপোনাক। তাৰপিছত ক'লে আৰু যে চোৱাচোন বিশ্বামিত্ৰ এতিয়া হেৰিয়াত তপস্যাত বহিলে, তেওঁ গোটেই সমস্ত মোৰ মানে হেৰি কাঢ়ি ল'ব, বৰ পালে মানে। তাৰপিছত তুমি গৈ এই বিশ্বামিত্ৰৰ তপস্যা ভংগ কৰিব লাগে। তাৰপিছত মেনকাই আৰু ৰৈ নাথাকিলে আৰু চিধা একদম গৈ বিশ্বামিত্ৰৰ তপস্যা কৰা জেগা পালেগৈ। তপস্যা কৰা জেগা পাই বিশ্বামিত্ৰৰ আগত একদম পূৰা নাচিবলৈ ধৰিলে। নাচি আৰু এটা সময়ত বিশ্বামিত্ৰই সাৰ পাই গ'ল, তপস্যাৰ পৰা ভংগ হৈ গ'ল। তাৰপৰা বিশ্বামিত্ৰই চকু মেলি দেখিলে, বা ইমান ধুনীয়া একদম এজনী অপেশ্বৰী সুন্দৰ নাচি আছে। তপস্যাৰ কথা একেবাৰে পাহৰিয়ে গ'ল আৰু মেনকাৰ প্ৰেমত একেবাৰে মোহিত হৈ গ'ল আৰু ঋষি। আৰু মেনকায়ো সেইটো হেৰি লৈয়ে আহিছে, ইন্দ্ৰই তেওঁক তেনেকৈয়ে পঠিয়াইছে যে যিকোনো উপায় ভংগ কৰিব লাগে তপস্যা। সেইকাৰণে মেনকায়ো আৰু চল কৰি মেলি একদম তেওঁক মোহিত কৰিছে, প্ৰেমত পেলাইছে ঋষিক। তাৰপিছত তেনেকৈ আৰু বহুত দিন পাৰ হ'ল আৰু তাৰপিছত আৰু ঋষিয়েও কিমান দিন এনেকৈ থাকিব আৰু দুয়োটাই আৰু বিয়া পাতি ল'লে। তাৰপিছত বিয়া পতাৰ পিছত আৰু মেনকাৰ কন্যা সন্তান ছোৱালী এজনী জন্ম হ'ল। ছোৱালীজনী জন্ম হোৱাৰ পিছত দুয়োটাই তেনেকৈ আছে আৰু কথা বতৰা পাতি। এদিন আৰু ভালকৈ সুধিলে মেনকাক যে তুমি ক'ৰ পৰা কেনেকৈ আহিছিলা, কি কথা। তেতিয়া মেনকাই সঁচা কথা কৈ দিলে নহয়, যে মোক এনেকৈ ইন্দ্ৰই পঠিয়াইছিলে যে আপোনাৰ তপস্যা ভংগ কৰিবলৈ। সেই কথাটো গম পোৱাৰ লগে লগে আকৌ ঋষিয়ে কি কৰিলে, মেনকাক তাতে এৰি থৈ লগে লগে খঙত গুচি গ'লগৈ। তাৰপিছত আৰু মেনকাই কি কৰিব এতিয়া, মেনকাও স্বৰ্গৰ অপেশ্বৰীহে। মেনকাই কি কৰিলে, কেঁচুৱা ছোৱালীজনী তাতে নদী এখনৰ পাৰত গছজোপা তলতে থৈ পিনি আৰু তাইও অন্তৰ্ধান হ'ল, তাইও গুচি গ'লগৈ সৰগলৈ। তাৰপিছত আৰু ইপিনৰ পৰা কৰ্ণমুনি ক'ৰবাৰ পৰা আহিছিলে আশ্ৰমলৈ। তাৰপিছত দেখিছে গোটেই চৰাই চিৰিকটি পহুবিলাকে বেৰি পিনি কিনো কৰিছে, চালেগৈ যে ছোৱালী এজনীক ৰখি আছে। তাৰপিছত ছোৱালীজনীক ৰখি থকা দেখি আৰু মুনিৰ ওচৰলৈ গ'ল। মুনিৰ ওচৰলৈ গৈ পিনি ছোৱালীজনী দাঙি ল'লেগৈ। দাঙি লৈ দেখিলে যে ইমান ধুনীয়া ছোৱালী। তেওঁ তাৰপিছত আশ্ৰমলৈ লৈ গুচি আহিলে। আশ্ৰমলৈ লৈ আনি আৰু তাই তুলি তালি ডাঙৰ দীঘল কৰিলে ছোৱালীজনী। সেই ছোৱালীজনীয়ে হ'ল শকুন্তলা।
তাৰপিছত শকুন্তলা তাতে তেনেকৈ মণিৰ লগতে আশ্ৰমতে থাকে মেলে আৰু ডাঙৰ হ'ল, চৰাই চিৰিকটি পহু এইবোৰ লগতে খেলি ধূলি ডাঙৰ হ'ল আৰু। তাৰপিছত কি হ'ল, এদিন হস্তিনাপুৰৰ ৰজা দুষ্মন্তই মৃগয়া কৰিবলৈ মানে চিকাৰ কৰিবলৈ আহি শকুন্তলাক দেখিলে, লগ পালেহি। তাৰপিছত আৰু আকৌ শকুন্তলাক দেখি ইমান ধুনীয়া ছোৱালী, দুষ্মন্তইও দেখিলে যে ইমান ধুনীয়া ছোৱালী, বা দুইটা দেখি আকৌ প্ৰেমত পৰি গ'ল ৰজাও প্ৰেমত পৰি তাইক আৰু তাতে আশ্ৰমতে বিয়া পাতিলে। দুইটাই হেৰি কৰি মেলি বিয়া পতাৰ পিছত আকৌ সেই শকুন্তলাও তেনেকৈ ল'ৰা এটা জন্ম হ'ল আৰু বহুত দিন হ'ল। তাৰপিছত ৰজায়ো এতিয়া দুষ্মন্তও এতিয়া নিজৰ দেশলৈ হস্তিনাপুৰলৈ ঘূৰি যাব লাগে নহয়, চিকাৰ কৰিবলৈহে আহিছিলে। তাৰপিছত এদিন ক'লে যে শকুন্তলা, মইতো এনেকৈ ৰাজ্যলৈ ঘূৰি যাবগৈ লাগিব, গতিকে মই যাওঁগৈ আৰু মই তোমাক পিছত লৈ যাম, আজি নালাগে, মই পিছত আহি তোমাক ধুনীয়াকৈ বিয়া বাৰু পতা হেৰি কৰি মেলি হাতী ঘোঁৰা ৰথ লৈ আহি তোমাক লৈ যামহি হেৰি কৰি। তাৰপিছত সেনেকৈ আৰু তাইক এৰি থৈ পিনি ৰজা গুচি গ'লগৈ। তাৰ আগে আকৌ ৰজাই কি কৰিলে, শকুন্তলাক নিজৰ হাতৰ আঙুঠিটোকে খুলি চিন হিচাপে দি থৈ গ'ল, যে ক'লে এইটো তুমি কোনো দিনে নেহেৰুৱাবা, থৈ দিবা ধুনীয়াকৈ। ৰজা গুচি যোৱাৰ পিছত আৰু তাই মন চন মাৰি মেলি তেনেকৈ বহি থাকে, য'ত ত'ত হেৰি কৰে। এদিন কি হ'ল, মুনিয়ে তাইক ক'লে যে আয়ো, তই এনেকৈ কিমান দিন থাকিবি মন মাৰি মেলি এনেকৈ বহি পিনি, গতিকে তই নিজেই ল'ৰা তোক লৈ যাগে যা হস্তিনাপুৰলৈ, ৰজাৰ ওচৰলৈ। তাৰপিছত তাইও চিন্তা কৰিলে যে কথাটো হয়, মিছা নহয়, ৰজানো ক'ত আহিব, মই ৰজাক বিচাৰি যাওঁগৈ আৰু। তেনেকৈ কৰি পিনি আৰু ল'ৰা ভৰতক ল'লে, ভৰতক লৈ মেলি আৰু তাই হস্তিনাপুৰলৈ যাবলৈ ওলালে। তাৰপিছত হস্তিনাপুৰলৈ গৈ আছে আৰু তাৰপিছত যাওঁতে ৰাস্তাত নদী এখন পালেগৈ। এতিয়া নদীখন পাৰ হ'ব লাগে, নদীখনো আৰু তেনেকৈ পাৰ হৈ গ'ল। পাৰ হৈ পিনি সিপাৰত গা চা ধুইছেগৈ আৰু তাৰপৰা দেখিলে যে ৰজাই দিয়া আঙুঠিটো নাই নহয় হাতত, আঙুঠিটো পৰি থাকিলে গা ধুওঁতে নৈতে। কি কৰিব এতিয়া, বিচাৰিও নাপালে আৰু। তাৰপিছত তথাপি আৰু তেনেকৈ মন চন মাৰি গুচি গ'লগৈ আৰু হস্তিনাপুৰলৈ। তাৰপিছত গৈ হস্তিনাপুৰ পালেগৈ, ৰাজসভাৰ ওচৰ পালেগৈ আৰু গোটেই ৰজা প্ৰজা চব গোট খাইছে, কোন আহিলে কি কথা। তাৰপিছত যে তাই ক'লে যে ৰজাক মই লগ কৰিবলৈ আহিছোঁ, মই ৰাণী হয়, মানে ৰজাই মোক বিয়া পাতিছে, এইটো ৰজাৰে ল'ৰা। সেনেকৈ কৈ ৰজাকো মাতি আনিলে আৰু এতিয়া ৰজাই কোনো পধ্যে নেমানে নহয়, যে এতিয়া ৰজাই লাজ পাইছে প্ৰজাৰ আগত, এতিয়া কেনেকৈ ক'ব মোৰে ল'ৰা হয়, মই বিয়া পাতি তাতে এৰি থৈ আহিছিলোঁ বুলি। নাই কোৱা, সেনেকৈয়ে থৈ দিছে মনে নহয়ে কৰি আছে। তথাপি এবাৰ ৰজাৰ সমান হ'লগৈ আৰু যে তুমি যদি মোৰ পত্নী, তেতিয়া মইতো তোমাক কিবা নহয় কিবা চিন দিছোঁ, এই তুমি চিনটো মোক দেখুৱাচোন, যদি মই তোমাৰ বোলে বিয়া কৰাইছিলোঁ। এতিয়া আঙুঠিটো হেৰাই থাকিলে, শকুন্তলা এতিয়া কেনেকৈ চিন দিব। তথাপি সেই কথাবোৰ সেনেকৈ পাতি থাকোঁতে আৰু গাঁৱৰ মাছমৰীয়া এজনে ৰজাৰ ওচৰলৈ আহিছে, আহি পিনি আঙুঠিটো দিছেহি নহয়, বোলে মই এনেকৈ মহাৰাজ বোলে মাছ মাৰি থাকোঁতে মাছৰ পেটতে এইটো বোলে আঙুঠিটো পালোঁ। তেতিয়াহে আকৌ চাইছে, শকুন্তলাও চাইছে যে এইটোৱেচোন মোৰ আঙুঠিটো আছিলে, এইটোৱেতো আপুনি মোক দিছিলে। তেতিয়াহে হেৰি কৰিলে, ৰজাই যে বুজি পাইছে যে তাইক, তেতিয়া আঁকোৱালি লৈ আৰু হস্তিনাপুৰৰ ৰাণী হিচাপে শকুন্তলাক স্বীকৃতি দিলে আৰু তাৰপিছত।